হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মোৰো বৰ্তমান ভাল। আৰু মই বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ, কিবা কিবি লাগি আছে একদম। আজি গৈ আছোঁ আমি গুৱাহাটী। কি কাৰণে গৈ আছোঁ, পূৰা ব্লগটো শেষলৈ কণ্টিনিউ কৰি গৈ চাই থাকিব। আৰু আমি ধুনীয়াকৈ 3:30 বজাত উঠি 4:10 ট্ৰেইন ধৰিছোঁ ঢিঙৰ পৰা গুৱাহাটীলৈ। আৰু আমি ধুনীয়াকৈ এতিয়া গৈ আছোঁ। আৰু আমি গাইজ ফাইনেলি পালোহি গুৱাহাটী। আৰু এই ৰাস্তাটো দেখি চিনিব পাৰিছেনে আপোনালোকে? আমি গৈ আছোঁ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ। আৰু ৰাস্তাটো দেখিছে ইমান ধুনীয়া, অকোৱা পকোৱা, একদম শ্বিলঙত যোৱা নিচিনা ফিল হৈ গৈছে। আৰু গাইজ দেখিবলৈ পাইছে মোৰ মুখখন দেখি বহুত ভাগৰো লাগিছে, ইমান জল্দি উঠিছোঁ শুৱাৰ পৰা। আৰু গাইজ আমি গেটৰ পৰা গাড়ী ধৰি 30 টকা ভাড়া দি আহি পালোহি আমি ফাইনেলি কামাখ্যা মন্দিৰ। ইমানখিনি খোজকাঢ়ি যাব লাগিব অলপ সময়। আৰু মই যেতিয়া ফাৰ্ষ্ট টাইম আহিছোঁ, কেতিয়া পাম এনেকৈ লাগি আছে। আৰু দোকানবোৰ দেখিছেনে গাইজ, ইমান ধুনীয়াকৈ সজা আছে। আৰু দোকানীবোৰ ইফালে মাতিছে চেণ্ডেল ৰখাব, থালি ল'বৰ কাৰণে। বাট আমি অলপ আগত ল'ম বুলি আগলৈ গৈ আছোঁ। আৰু বহুত মানুহৰ ভিৰ। আৰু গাইজ আমি ধুনীয়াকৈ থালি ল'লোঁ। থালি লৈ এতিয়া ধুনীয়াকৈ আমি মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছোঁ। আৰু চেণ্ডেল থ'বৰ কাৰণে ধুনীয়াকৈ ব্যৱস্থা কৰা আছে, য'ত থালি লৈ তাতে চেণ্ডেলযোৰ থ'ব পাৰে ফ্ৰীকৈ। আৰু আমি এতিয়া ধুনীয়াকৈ গৈ আছোঁ ওপৰলৈ, চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু যিহেতু ফ্ৰেণ্ড আজি শনিবাৰ আছিলে, আমি ভাবিছিলোঁ মানুহ কম হ'ব যেতিয়া শনিবাৰ হয়। আৰু আমি ভাবাটো উল্টা হ'ল। আৰু MP পৰা 2000 মানুহ আহিছে আমি শুনামতে। আৰু বহুত মানুহৰ ভিৰ, যিহেতু শনিবাৰো ভিৰ হয়। আৰু গাইজ ফাইনেলি মা কামাখ্যা দুৱাৰ পালোহি। আৰু আমি এতিয়া ফাইনেলি মা কামাখ্যা মন্দিৰ প্ৰথমবাৰ দৰ্শন কৰিছোঁ, যিহেতু মই ফাৰ্ষ্ট টাইম আহিছোঁ। ভালো লাগি আছে বহুত। আৰু আপোনালোকে মোৰ লগত মা কামাখ্যা দৰ্শন কৰক। আৰু আপোনালোকে যদি কোনোবাই কামাখ্যা মন্দিৰ দৰ্শন কৰিম বুলি ভাবি আছে, তেন্তে ভুলতো ট্ৰেইনত নাহিব। ট্ৰেইনত আমি আহি পস্তাইছোঁ, ইমানেই লেট হৈ গৈছে কাৰণ বহুত মানুহ ভিৰ। আৰু দেখিবলৈ পাইছে ধুনীয়াকৈ ফেন ওপৰত মন্দিৰ ভাগ বনাই আছে ধুনীয়াকৈ। আৰু আমি এতিয়া মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ ইমানেই লাইন পাতিব লগা হৈছে গাইজ, কি ক'ম আপোনালোকক, ইমান মানুহৰ ভিৰ। আমি আজি মা কামাখ্যাক দৰ্শন কৰা সম্ভৱ নহ'ব, বাহিৰতে চাকি ধূপ জ্বলাব লগা হ'ব চাগে, ইমানেই মানুহৰ সমাগম দেখিবলৈ পাইছে আপোনালোকে। আৰু গাইজ আমি ফাইনেলি বাহিৰতে পূজা ভাগ কৰিলোঁ। আৰু ইয়াতে নাৰিকল ভাঙিলোঁ, বাহিৰতে ধূপ চাকি জ্বলাই বাহিৰত ধুনীয়াকৈ পূজা ভাগ কৰি ল'লোঁ আমি। আৰু এইটো চাওক গাইজ, ইমান ধুনীয়াকৈ বাহিৰত বনাই থৈছে মূৰ্তিবোৰ। আৰু গাইজ আমি ফাইনেলি পূজা কৰিলোঁ। আৰু বাহিৰতে পূজা ভাগ কৰিছোঁ আমি, যিহেতু ভিতৰত সোমোৱা সম্ভৱ নহয়। আৰু দেখিবলৈ পাইছে ধুনীয়াকৈ পূজা ভাগ কৰি আহিছোঁ। গাইজ বহুত বেয়া লাগিছে, ভালো লাগিছে, কি ক'ম আপোনালোকক। ভিতৰত সোমাব পৰা হয় বহুত ভাল লাগিল হয়, কিন্তু বাহিৰতে পূজা ভাগ কৰি গুচি আহিব লগা হ'ল। আৰু আমি ধুনীয়াকৈ 5টাই পূজা কৰিলোঁ। তাৰপিছত আমি এতিয়া বাহিৰৰ ভাগ চাওঁ বুলি অলপ আহিছোঁ ইফালে। আৰু ছাইডতে লাগি থকা ফটোগ্ৰাফাৰবিলাকৰ কথাটো জানেই, ফটো উঠিবৰ কাৰণে কিমান জোৰ জবস্তি কৰি থাকে। ময়ো ফটো উঠি ভালেই পাওঁ, যিহেতু তাতে 3 কপিমান ফটো মাৰি ল'লোঁ। আৰু ফটো প্ৰাইচবোৰ আছিলে ডাঙৰবিলাকৰ 150 আৰু সৰুবিলাকৰ 100 টকা। যদি আপুনি DSLR উঠি মোবাইললৈ লয়, তেন্তে 50 টকাকৈ ল'ব। গাইজ আমি আহিছোঁ এতিয়া কামাখ্যা মন্দিৰ বেক চাইডে থকা পুখুৰী নে কি, এইটো তালাবৰ নিচিনা আছে, আমি তাত গৈ আছোঁ। আৰু ইয়াত বহুত ইউনিক বস্তু এটা দেখিবলৈ পাইছোঁ, আপোনালোকক দেখাই আছোঁ ৰ'ব। এতিয়া চাওকচোন, এইটো ৰামধেনুৰ নিচিনা দেখিব পাইছেনে গাইজ? আৰু ইয়াত বহিব পাৰে ধুনীয়াকৈ। ৰামধেনু এটা হৈ আছে, ক'ৰ পৰা হৈ আছে নাজানো, কিন্তু ইমান ধুনীয়াকৈ ৰামধেনু এডাল পৰি আছে দেখিবলৈ পাইছেনে? কিন্তু ওপৰত চাইছোঁ, ওপৰত নাই ৰামধেনুডাল, কিন্তু পানীৰ এইখিনিত পৰিছে, দেখিছেনে গাইজ? ইমান ধুনীয়াকৈ পৰিছে। আৰু ইয়াত জিৰাবৰ কাৰণে তালাবৰ নিচিনা পাতি থৈছে, গম নাপাওঁ, কিন্তু ইয়াত মন্দিৰ ভাগো আছে তলত। ধুনীয়া পৰিৱেশ, চাওকচোন গাইজ। ৰামধেনুডাল বেছি ভাল লাগিছে মোৰ, কিন্তু ওপৰত ৰামধেনু নাই, ইয়াত ওলাই আছে ৰামধেনু।
আৰু আমি পূজা পাঠ কৰি আহি ভাগৰ লাগিছে যিহেতু 2টা বজাতে উঠিছোঁ আমি, সেইটো কাৰণে আমি অলপ জিৰাই ল'লোঁ ইয়াতে। আৰু গাইজ গুৱাহাটী আহি গৈছোঁ এতিয়া, ফেঞ্চি বজাৰ নাযাম কোনো কথাই নাই, হয়নে নহয় গাইজ? ফেঞ্চি বজাৰলৈ এপাক ঘূৰি গ'লোঁ আৰু কাপোৰবোৰ যিহেতু দেখিয়ে থাকি ইউটিউবত ধুনীয়াকৈ বহুত কম দামত পোৱা যায় বুলি, সেইটো কাৰণে আহিছোঁ ফেঞ্চি বজাৰলৈ এপাক। আৰু প্ৰাইচবোৰ ইমানো কম দাম নহয়, ঠিক ঠাক আৰু ইয়াত আহিলে যিহেতু মোবাইল সাৱধান হ'ব লাগে। আৰু মই ফেঞ্চি বজাৰৰ পৰা এযোৰ কুৰ্তি ছেট লৈছোঁ, বহুত কম প্ৰাইজতে পাইছোঁ হা। আৰু আমি ফাইনেলি ফেঞ্চি বজাৰৰ পৰা ওলাই আহিয়ে পালোহি দীঘলী পুখুৰী। আৰু মই ফেঞ্চি বজাৰত ল'লোঁ এযোৰ কুৰ্তা ছেট 200 প্ৰাইচ, বেছি দামো নহয় বাৰু যিহেতু। আৰু লৈছোঁ এটা প্লাজো পেণ্ট 150 টকা দি। আৰু দীঘলী পুখুৰী আহিয়ে দেখিছোঁ বহুত ধুনীয়া পৰিৱেশ, সঁচাকৈ ইয়াত আহিলে আপোনালোকৰ যাবই মন নাযাব। মই প্ৰথমবাৰ আহিছোঁ বাৰু দীঘলী পুখুৰী, আৰু দেখিবলৈ পাইছে ইমান ধুনীয়া, ছাইডতে ফুলবোৰ কি ধুনীয়াকৈ লগাই ৰাখিছে, আৰু দেখিব পাইছে ইমান ধুনীয়া স্মৃতিবোৰ সাঁচি ৰাখিছে ইয়াত এয়াৰ ফ'ৰ্চৰ। এইয়া দীঘলী পুখুৰীলৈ গৈ আছে, দীঘলী পুখুৰী গৈ আছে। গছডাল দেখাই দিওঁ এপাক, দীঘলী পুখুৰী পাৰে পাৰে। আৰু আমি যিহেতু ছায়েন্স মিউজিয়ামলৈ গৈছিলোঁ, বন্ধ আছিলে বেটলাক, সেইটো কাৰণে আমি চাব নোৱাৰিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু মোৰ কামাখ্যা মন্দিৰ জাৰ্ণি ইয়াতে স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ